নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভেবেলী লতা, নৰসিংহ আৰু মানিমুনি জাল বনাব ওলাইছোঁ মাছৰ লগত। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই হালধি ঘঁহি মাছখিনি ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই হৈ গৈছে। মাছখিনি এখন থালত কেৰাহীৰ পৰা আঁতৰাই লৈছোঁ। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, ৰঙচুৱা হৈছে। তাৰপিছত ভেবেলী লতা, মানিমুনি, নৰসিংহখিনি মই পিচি ল'লোঁ। লগতে আলু এটা পিহনাত মই পিচি লৈছোঁ। তাৰপিছত লৈছোঁ আদা বটি আৰু নহৰু, জলকীয়া আৰু জালুকৰ গুড়া। এটা কেৰাহীত অকণমান তেল দিলোঁ। তেলখিনি গৰম হোৱাত মই পিঁয়াজ অকণমান ৰঙচুৱাকৈ ভাজি দিম। ইয়াতে দিব মই নহৰু আৰু আদা পেষ্ট গোটাকৈ। ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই আলু যিটো পিহনাত মই পিহি লৈছিলোঁ, সেই আলুটো দি দিলোঁ। ইয়াতে লৈ ভালকৈ ভাজি ল'লোঁ। ইয়াতে মই নিমখ, হালধি আৰু ইয়াতে জলকীয়া গুড়া, জালুকৰ গুড়াখিনি একেলগে দি দিম। দি ভালকৈ লৰাই লৈ লৈছোঁ। বটি লোৱা নৰসিংহ আৰু ভেবেলী লতা, মানিমুনি পেষ্টটো ইয়াতে মই ঢালি দিছোঁ। এতিয়া ভালকৈ লৰাই লৈ যাতে মানিমুনিৰ পৰা ভেবেলী লতাৰ পৰা যিখিনি ৰস ওলাইছিল সেইখিনি অকণমান শুকাই যায়, তেনেকুৱাকৈ মই 2-3 মিনিটমানৰ কাৰণে ঢাকি দিম। 2-3 মিনিট হোৱাৰ পিছত মই উদঙাই চটিয়াই শুকাই গৈছে মোৰ ৰসখিনি। ইয়াতে মই এতিয়া পানী দি দিম। পানী দি ভালকৈ লৰাই গোটেই মিশ্ৰণখিনি লৰাই লৈ আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে? ভেবেলী লতা বহুত বেমাৰৰ কাৰণে ভাল। আমাৰ জ্বৰ চৰ্দি হ'লে আমি এনেকৈ বনাই খাওঁ। বনাই খালে ক'বচোন কেনেকুৱা লাগে। ইয়াতে মই এতিয়া মাছখিনি দি দিছোঁ। এতিয়া মই মাছখিনি দি আকৌ 10 মিনিটমানৰ কাৰণে ঢাকি দিম, যাতে মাছৰ ৰসখিনি গোটেই জোলখিনিৰ লগত মিলি যায়। 10 মিনিটমান ঢাকি হোৱাৰ পিছত মোৰ ভেবেলী লতা আৰু নৰসিংহ